আপোনালোকক দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। বোকাখাত আৰক্ষীৰ বৃহৎ সফলতা। কাকচাং হত্যাকাণ্ডত জড়িত কাঠ ব্যৱসায়ী দুৰ্লভ ডেকা ওৰফে কেৰাণীক আটক বোকাখাত আৰক্ষীৰ। উল্লেখযোগ্য যে 24 মাৰ্চ অৰ্থাৎ দেওবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ডত জোকাৰি গৈছিল বোকাখাত কাৰ্বি আংলং সীমান্তৰ কাকচাং। নিজৰ AS095343 নম্বৰৰ বাহনখনৰ ভিতৰতে ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছিল ৰয়েল ৰংহাং নামৰ যুৱ ব্যৱসায়ীজনৰ মৃতদেহ। তাৰ পিছতে শ শ কাৰ্বি ৰাইজে বোকাখাত থানাৰ সন্মুখত বহি দোষীক শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজি বোকাখাতৰ কৈলাঘাটৰ নিজা বাসগৃহৰ পৰা আটক কৰে হত্যাকাণ্ডৰ সৈতে জড়িত দুৰ্লভক। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতেই বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰিছে অভিযুক্ত দুৰ্লভ ডেকাক। কথাটো কিন্তু আমাৰো এটা মনটো আমাৰ মৰমৰ এটা লগৰ বা এতিয়া আমাৰ ফেমিলি হিচাপ লাষ্ট উইক ছানডে ইভিনিং 7টা বজাত মাৰ্ডাৰ কৰা হৈছে। মাৰ্ডাৰ কৰাৰ পাছত থানাত আহিছোঁ। থানাৰ পাছত আমাক থানা ফালৰ পৰা ৰেছপনচিবিলিটি লৈছে। 3 ডেজ আমাক টাইম দিছে। যি 3 ডেজ হৈছে আমি এতিয়ালৈকে যোনটো মাৰ্ডাৰ কৰিছে এইটো এতিয়ালৈকে আমি এভিডেঞ্চো পোৱা নাই, প্ৰুফো পোৱা নাই। সেইকাৰণে আমি এইটো এভিডেঞ্চ এইটো প্ৰুফ নোপোৱালৈকে আমি ইয়াৰ পৰা প্ৰটেষ্ট নুঠোঁ। আমাক লাগিবই যোন মাৰ্ডাৰ কৰিছে, যোন নামকেইটা লাগিব বা যি এভিডেঞ্চ হ'লেও আমাক আজিটো লাগিব।